Good morning guys, welcome to my new vlog. কেনে খবৰ গাইছ আপোনালোকৰ বহুত দিনৰ পিছত এটা ভিডিঅ' দি আছোঁ আজি কোনো এইটো আজি ব্লগ হয় কিন্তু কোনো ঘূৰা ব্লগ ট্ৰেভেলিঙৰ ব্লগ নহয় এটা আজি মই ৰেচিপি বনাম কেনেকৈ বনাম কি কৰি বনাম আপোনালোকক দেখাম আপোনালোকে চাওক আপোনালোকে শিকি লওক যদি মন যায় আপোনালোকে বনাই খাব আৰু ঘৰত দিয়ক তেতিয়াহ'লে মই বনাওঁ কেনেকৈ বনাওঁ মই কি বনাওঁ জানো মই স্কচৰ কিবা নাৰিকল দি ৰেচিপি এটা বনাম সেইটো আপোনালোকৰ আগত আজি মই শ্বেয়াৰ কৰিম বা আপোনালোকে চাব কেনেকৈ বনাওঁ দিয়ক চাই থাককচোন স্কচ মই এইটো চেলাই লৈ কিনে কাটি লওঁ সৰু কাটি কিনে মই আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো গাইজ স্কচটো চেলাই ল'লোঁ এতিয়া মই স্কচটো কাটি কিনে বনাম চাওক স্কচটো কাটি লৈছোঁ মই সৰুকৈ কাটি লৈছোঁ লগতে মই নাৰিকলটো মই কাটি লৈছোঁ এইটো বগা কলাটো উঠাই দিছোঁ যিখিনি নাৰিকলটো মিক্সি মাৰিম এতিয়া ইয়াতে আপুনি হেৰি দুটা এইটো এই দুটা দুই পিচ মই ৰচুন দিছোঁ আৰু ইয়াতে অলপ জিৰা দিব লাগিব এইটো অলপমান জিৰা দিছোঁ এইখিনি মই এইখিনি মিক্সি মাৰি কি কৰোঁ আপোনালোকক দেখাই আছোঁ আৰু এইটো মইতো কাটি লৈছোঁ স্কচটো এনেকৈ থৈ দিছোঁ এইটো মিক্সি মাৰি লওঁ ৰেডি কৰি লওঁ তাৰপিছত মই কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ চাই থাকক নাৰিকলটো মিক্সি হ'ল ইমান ফাইন মানে একদম ফাইন কৰি নিপিচিলেও হ'ব মানে অলপ হেৰি হৈ থাকিলেও হ'ব এইটো পিচি লৈছোঁ তাৰপিছত মই কেৰাহীটো বহাই দিম ইয়াতে গেছটো জ্বলাই কেৰাহীটো বহাই দিলোঁ গৰম হোৱাৰ পিছত মই এইখিনি দিম চাই থাকক মই দেখাই আছোঁ চাই থাকক তেতিয়া গম পাব চাই থাকক গাইজ কেৰাহীত তেলখিনি দিলোঁ দি কিনে মই এইখিনি ৰেডি কৰি ৰাখিছোঁ শুকান জলকীয়া দুটা দিছোঁ অলপ ক'লা সৰিয়হ দিছোঁ আৰু নৰসিংহৰ পাত এইখিনি মই তেলত দিম তাৰপিছত মই স্কচটো দিম গাইজ এই তেলখিনি গৰম হ'ল ৰিফাইন তেল দিছোঁ কিন্তু ৰিফাইন তেলখিনি গৰম হ'ল এতিয়া মই দিম শুকান জলকীয়া দিলোঁ তাৰপিছত মই ক'লা সৰিয়হখিনি দিলোঁ তাৰপিছত দিম মই এতিয়া নৰসিংহৰ পাত এতিয়া দিম মই স্কচখিনি ঢালি দিম ইয়াতে স্কচখিনি দিলোঁ দি কিনে এতিয়া মই অলপ লৰাই দিলোঁ আৰু খাব লৰাই দিলোঁ গাইজ এই নিমখ দিলোঁ যিমান পৰিমাণ লাগে সিমান পৰিমাণ নিমখখিনি দিলে হ'ল আপোনালোকে মই এইখিনি দিম মোৰ অলপমান বস্তু যাতে আৰু আপোনালোকে যিমান লাগে দিব আৰু যিমানখিনি খায় দিয়ক নিমখখিনি দি কিনে গাইজ লৰাই দিলোঁ অলপ নিমখখিনি দিলোঁ দি কিনে লৰাই দিলোঁ এতিয়া আৰু ঢাকনি দি থ'ম অলপমান বস্তু আৰু মই আৰু অলপ বনাইছোঁ দিয়ক এতিয়া গাইজ ঢাকনি দিলোঁ অলপ টাইম 2-3 মিনিটমান দিম তাৰপিছত আৰু অলপ লৰাই দিম গাইজ ঢাকনিটো দিছিলোঁ 2-3 মিনিটমান তাৰপিছত ঢাকনিটো গুচাই দিলোঁ দি কিনে আকৌ লাৰি দিছোঁ অলপ নহ'লে লাগি যাব না গাইজ বেয়া হৈ যাব লাৰি আছোঁ চাওকচোন 60% মান সিজাৰ পিছত মই এই পেচি থোৱা নাৰিকল এইখিনি মই ঢালি দিম ইয়াতে ঢালি লৰাই দিম তাৰপিছত হৈ যাব আৰু খাব পৰা আপোনালোকে বনাই খাবচোন গাইজ বহুত টেষ্টি লাগে খাই কিনে মই আগতেও খাইছোঁ মই আপোনালোকে আজি দেখালোঁ আৰু আপোনালোকে খাই চাব ভাল লাগিব গাইজ এইখিনি এতিয়া আধা বইল হৈছে মানে 60-70% মান সিজিছে আৰু ইয়াতে মই এতিয়া দিম আপোনাৰ নাৰিকলখিনি পিচি থোৱা নাৰিকলখিনি এইখিনি গাইজ পিচি থোৱা নাৰিকল জিৰা আৰু এইটো ৰহুন 2 পিচ যে দিছিলোঁ এইখিনি মই এটা ঢালি দিম গাইজ এইখিনি মই ঢালি দিলোঁ এতিয়া লৰাই দিলোঁ ঢালি কিনে আপোনালোকে নাৰিকলখিনি পৰিমাণ হিচাপত দিব লাগিব আৰু ধৰকচোন স্কচ যিখিনি হয় তাৰে অলপ আধা পৰিমাণে নাৰিকল মই দিছোঁ কিমান আধা নাৰিকলৰ অকণমান এৰি কিনে দি দিছোঁ আৰু মানে বেছি নহয় ন সেইকাৰণে পৰিমাণ মানে এনেকুৱা হ'ব লাগিব আৰু নাৰিকলখিনি লাগি কিনে এনেকুৱা সেই হিচাপত পৰিমাণ হিচাপত নাৰিকলখিনি দিব লাগিব এইখিনি এতিয়া মই লৰাই দিলোঁ দি কিনে এইখিনি আৰু অলপ যিখিনি সিজিব আছে সেইখিনি সিজক সিজাৰ পিছত এইটো হৈ যাব দিয়ক এতিয়া মই ঢাকনিখন দি থৈ দিলোঁ গাইজ ঢাকনিখন দিব 2 মিনিটমান হ'ল এতিয়া মই ঢাকনি গুচাই অলপ লাৰি চাইছোঁ আৰু এইটো মোটামুটি সিজিছে আৰু অলপমান হ'লে হ'ব আৰু 2-3 মিনিট তাৰপিছত এইটো বন্ধ কৰি দিব পাৰিম আমি
আৰু গাইছ এটা কথা, এটা নাৰিকল তেলো দিব পাৰি, মানে ৰিফাইন তেলৰ জেগাত যদি নাৰিকল তেলো দিয়ে তেতিয়াও খাবৰ কাৰণে বহুত টেষ্টি হয়। এতিয়া মোটামুটি হৈছে আৰু অকণমান শুকাওক, অলপ পানী পানী হৈ আছে, পানীটো অকণমান শুকাওক। আপোনালোকে বনাই খাবচোন গাইছ, বহুত সহজো হয় আৰু বহুত টেষ্টিও হয়। দিয়ক আৰু কি কৰোঁ চাই থাককচোন গাইছ। এইটো হৈয়ে গ'ল, মোটামুটি হৈ গ'ল, মানে সিজিছে। এইটো মই এতিয়া গেছটো বন্ধ কৰি থ'ম, বন্ধ কৰি থৈ পিনে খাম আৰু আপোনালোকেও বনাই খাই চাবচোন। অলপ চব টেষ্ট কৰি চাওক কেনেকুৱা হৈছে, আপোনালোকক কৈ আছোঁ ৰ'ব গাইছ। গৰম গৰম এইটো লৈছোঁ, টেষ্ট কৰি চাওক কেনেকুৱা হৈছে, তাৰপিছত আপোনালোকক কৈ আছোঁ ৰ'ব। মজা হৈছে গাইছ, মজা হৈছে। আপোনালোকে এনেকৈ বনাই খাবচোন, বহুত সহজ হয়। বেছি আপোনালোকে না মছলা আছে না কি আছে, বেলেগ একোৱেই নাই, নাৰিকল আছে। এনেকৈ আপোনালোকে ঘৰত বনাই খাব, বহুত টেষ্টি হয়। দিয়ক গাইছ, এইটো হৈ গ'ল, ৰেডি হৈ গ'ল। এতিয়া কেনেকুৱা দেখিবৰ কাৰণে ভাল হৈছে, খাবও ভাল হৈছে গাইছ। আপোনালোকে বনাই খাব, বহুত সহজ হয়। আৰু এইটোৰ নাম আমি তৰেন বুলি কয়, স্কচৰ তৰেন। এইটো চাউথত বেছিকৈ চলে। ময়ো ট্ৰাই কৰিলোঁ, ময়ো বনালোঁ, আগতে বনাইছোঁ বাৰু, এতিয়া আপোনালোকক বনাই দেখালোঁ। চাওকচোন, দেখিবলৈ কিমান ধুনীয়া হৈছে, দেখিছেনে গাইছ। স্কচৰ তৰেন মোৰ ৰেডি হৈ গ'ল। এতিয়া খাম আৰু অলপ আপোনালোকক বনাই খাই চাবচোন, বহুত টেষ্টি হয়। কিন্তু বেলেগ হেৰিও নাই আৰু, বেছি মছলা চছলাও নাই, খাই পেলাই ভাল পাব আপোনালোকেও। বনাই ট্ৰাই কৰি খাই চাব আৰু জনাব কমেণ্ট কৰি খাই কিনে কেনে পায়। দিয়ক আজি ভিডিঅ' এইখিনি আছিল। দিয়ক পিছত লগ পাম আৰু অন্য এটা ভিডিঅ' লৈ পেলাই। আৰু এনেকৈ আপোনালোকক মই বেলেগ বেলেগো ৰেচিপি দেখাম, চাই থাকিব যে। তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰি দিব আৰু গাইছ। দিয়ক জানাইতো আৰু, ছাপোৰ্ট কৰি যাওক আৰু আগবাঢ়ি যাব পৰাকৈ।